কালি ইমান কেলে খালো মাও কালি বেছি খোৱা হ'ল কেলা লগৰীয়া নেই কেলা খা কেলা গাহৰি মাংস হৈ পিনে মছলা দিয়া বাবুটি পতা দৰ্জাখন যেনে দিলে পাব এতিয়া ভাল লাগিছো ডাক্তৰ ওচৰলৈকে যামগে নহ'লে মোক কি নহ'ব ৰাতিলৈ ঠিকানে আকৌ 10 বাৰমান আহিব লাগিব নাই ডাক্তৰ ওচৰ ছাৰ আছে নাই বাৰ ৰুমত মানুহ চাগে দিয়ে চাগে আজি যাওঁচোন ছাৰ 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 আছে নাই বাৰু আহা সোমাই আহা ভিতৰলৈ আহা ছাৰ কি হ'ল জানিছে এই লগৰ কেইটামান লগত এই বিহু খাবলৈ গৈছিলোঁ মাংস খালোঁ একদম পূৰা হেৰি হৈ গ'ল মানে এই গেছৰ নিচিনা হৈ গ'ল একদম লেট্ৰিন গৈ থাকিবলৈ 10 বাৰমান গৈছোঁ দিনটোত এতিয়া 12 বাৰমান হ'ল নেকি তাৰপিছত আপোনাৰ ওচৰলৈ আহক আৰু কিবা এটা দিয়ক আৰু ছাৰ ভালকৈ লেট্ৰিন নহয় আৰু তোমাৰ কি হ'ল মই গম পাইছোঁ বাৰু বিহু লাগিলে তোমাৰ গাত লগৰকেইটা শিকি চাগে খালা চাগে একদম গম পাইছোঁ মই যোনকেইটা অকল লিখি দিছোঁ তোমাৰ একদম ভালকৈ বেমাৰ একদম ভাল হৈ যাব গম পাইছা এই তোমাৰ লেট্ৰিন নহয় কাইলৈলৈকে ঠিক হৈ যাব এইকেইটা টেবলেট লিখি লৈ যাবা আৰু পিছত খাব পাৰিবা ভালকৈ এইকেইটা টেবলেট খাই ভালকৈ খাব পাৰিবা আৰু গম পাইছা যোৱা কেনেকুৱা চাই আৰু একদম বিহু দিনতো একদম সিহঁতৰ গাঁতত নাই একদম গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে এই বিহু দিনত এইটো চবৰে হয়ে বাৰু মই এনেই আপোনালোকক সোমাবলৈ এটা ভিডিঅ' বনালোঁ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰটো কৰি দিব আৰু একদম ছাবস্ক্ৰাইব কৰি দিব চেনেলটো